Hello guys, মোৰ নতুন YouTube channel তুলৈ স্বাগতম। মই Jhini Paarin। মই এতিয়া মামা পাপাৰ লগত প্ৰণয় বৰদলৈ বৈতাৰ দিয়ে নিউজ প্লাস channel তুলৈ আহিছো। দাদা আজিৰ পৰা Jhini YouTube channel start কৰিম আপোনাৰ অফিচৰ পৰা। সেইকাৰণে মই ভিডিঅ'টো কৰি আছো। ঠিক আছে, একদম বঢ়িয়া। এই Jhini তাই পৰা চাই দিয়া। একদম পুৰা অল দা বেষ্ট নহয় তাই ইমান ধুনীয়া তাই কথা বতৰা সব সকলে গ'ল নহয় ৰাইজে আদৰি দিব বুলি আশা কৰিছে নতুন ইউটিউব চেনেল দেই ঠিক আছে ঠিক আছে আপুনি সময় পালে পঢ়িছো নতুন ইউটিউব চ্যানেল পাপুদার আমি বলি Jhini আচ্ছা গাই ও মাই গড Jhini নতুন ইউটিউব চ্যানেল লাইক বহুত সাবস্ক্রাইবার হও এসে তুমি মরম করো আর শি সো প্রিটি থ্যাংক ইউ প্ৰণয় বৈতাই মোক কনে ঢেৰ আশীৰ্বাদ দিলে আৰু মোক অনামিকা বাই ঢেৰ মৰম কৰিলে। এতিয়া ইয়াতে প্ৰণয় বৈতা আৰু পাপাহঁতে মীনাক্ষী বাই গোৱা আৰু শৰৎ খুৰাই সুৰ কৰা তুমি নহয় নামৰ এটি ধুনীয়া বিহু গীতটি উন্মোচন কৰিছে। আহকচোন চাওঁ। থাকিবা মোৰ কাষে কাষে নহবা বিহুৰে তুলিতে দিবা মনৰে খবৰ বিহুৰে তুলিতে দিবা মনৰে খবৰ আমি অতিথিসকলৰ বিষয়ে গম পাম গীতটিক লৈ কিন্তু প্ৰথমতে আমি আদৰণি লগত আছে পাপুদা ঘৰ পাতিছিলা নমস্কাৰ জনাবলৈ মই ঘৰতে অনুৰোধ কৰিছোঁ জ্ঞানশ্ৰী উপস্থিত আছে জ্ঞানশ্ৰীকো আপুনি ফুলে নমস্কাৰ আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ মীনাক্ষীৰ কণ্ঠ অত্যন্ত সুন্দৰ যথেষ্ট প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী গায়িকা আৰু পাপু আছে পাপুক আমি দুষাৰ শুনিব বিচাৰিছোঁ নিশ্চয় মই পাপুদাৰ ওচৰলৈ আহিছোঁ গীতটিক লৈ কেনেকুৱা অনুভৱ আৰু যিহেতুকে দ্য নিউজ প্লাছৰ কাৰ্যালয়ত বহু দিনৰ পিছত দেখা হ'ল গতিকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে ধন্যবাদ প্ৰণয় প্ৰমুখে তোমালোক সকলোলৈ আৰু অসমবাসী ৰাইজলৈ বিহুৰ আগতীয়া শুভেচ্ছা জনালোঁ। দ্য নিউজ প্লাছৰ লগত মোৰ সাংঘাতিক এটা বহুত দিনৰ কাৰণ লাকি মোৰ কিতাপ উন্মোচন নহওঁতেই মই ইয়ালৈ আহিছিলোঁ আৰু তাৰ পাছৰখিনি অলমষ্ট ইতিহাস কাৰণ কিতাপ এখনে ৰাইজে ইমান মৰম দিব সেইটো মোৰ কল্পনাৰ অগোচৰ আছে যি কি নহওক পাপুৰ গ্ৰন্থ লাইভভাৱে জাৰ্ণি মিউজিচিয়ান এই গ্ৰন্থখন ইতিমধ্যে দুটা সংস্কৰণ অসমৰ ৰাইজে আদৰি দিছে যদিও গ্ৰন্থমেলাৰ পিছৰ ফালে উন্মোচন হ'ল আগৰ ফিল্ম একদম শেষৰ ফালে আহিছে এই গ্ৰন্থখন ইতিমধ্যে অসমৰ পাঠকে যথেষ্ট আদৰি দিছে দুটাকৈ সংস্কৰণ প্ৰকাশ হ'ল তাৰপিছত এতিয়া সংস্কৰণ মানে চ'ল আউট হৈছে এজন সংগীত শিল্পী এখন গ্ৰন্থ ইমান ধুনীয়া হেৰি পাইছে পাঠকৰ সঁহাৰি পাইছে পাপুৰ আৰু মই উন্নতি কামনা কৰিছোঁ গীতটিক লৈ কেনেকুৱা অনুভৱ মোক ঘৰতে কৈছিলে ঘৰত মোৰ নিজৰ ভাতৃ প্ৰতিম ঘৰতে মোক গানটো পঠালে মই সাংঘাতিক এতিয়া শুনি যায় মীনাক্ষী বৰ ধুনীয়া গায় বিৰাট চ'ল কোনো ইনষ্ট্ৰুমেণ্ট নাই যদি ইমান সুৰীয়া তেওঁ গানটো শুনিয়ে মোৰ ভাল লাগিল আৰু এটা কথা মীনাক্ষী শেষত মই পাপুৰ পৰা জানিব বিচাৰিছোঁ পাপু মুম্বাইৰ পৰা আহি বহুদিন ইয়াত থাকিলে কাৰণ মই পাপুৰ গোটেই দেশ বিদেশ ঘূৰি ফুৰা এজন শিল্পী এতিয়া মুম্বাইলৈ ঘূৰি যোৱাৰ পৰিকল্পনা আছে নেকি অসমৰ ৰাইজে পাপু এইবাৰ যথেষ্ট মৰম দিছে পাপুৰ কি পৰিকল্পনা পাপুৰ কি আছে উপায় নাই বহুতে সুধিছে বিহু বজাবা নেকি কিন্তু বজাবলৈ পালে ভালে আছিল মই 14 মে'ত গৈ মই ট্ৰেভেল কৰিব লাগিব আহমেদাবাদত প্ৰথম অনু কাপুৰৰ সুভানা চক্ৰৰ এইটো অনু কাপুৰ সেই 14 মে'ৰ পৰা ট্ৰেভেল ষ্টাৰ্ট হ'ব গতিকে মই অন্ততঃ ঘৰখন বন্ধ হৈ আছে বহুত দিন গতিকে এটলিষ্ট 20 পৰা 25 এপ্ৰিলৰ ভিতৰত মই চাগে গুচি যাবগৈ মনে পোৱা নাই অসমৰ মাটি সদায় সোনকালে ঘূৰি আহিম ডিচেম্বৰত আহিম আজিলৈ ইমানে মোৰ চেনেলটোক হয়নে আশীৰ্বাদ কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মই আৰু ভিডিঅ' দি থাকিম